বৃষ্টিৰ নপাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিশতে নিৰধে বুঢ়ালৈ তুমি বুঢ়ালৈ থোৱা কিয় ঐ চন্দু আইজন তোৰ মাত বোলে নাই কাৰণটো কি মন চন ভাল নহয় মোৰ তোৰতো মন চন সদায় বেয়া থাকে পিছে যোৱাকালি বিয়াত কাৰ লগত গেলি যোৱাকালি বিয়াত নেগেলো কোনো লগ চগ নোহোৱাৰ কাৰণে কি কয় কিয় নেগলি তই মায়েৰ লগত যাবা নিলি হয় মাৰ লগত গেলি ইমান ভাল নালাগে না কোনো লগ চগ নাই মায়ের লগত গেলে তোর ভালে হয় মায়ের কেমন ভাল পাবো তোক চলি আর মোর লগত একটা গুড নিউজ আছে কি গুড নিউজ কো হিমু মামাই বলে বুলেট দিছি কি কয় আমার গাঁৱত দেখোন টুপু কেঁচৰা পাইছি পিছে আমি পাম না আমার পাস তা নব হাই সেকেন্ডারি যোনে পাস করছি তাকে দিব বলে আমিও পাস করছি দেখুন আমার দরে সুশ্রী মুশ্রী পাস করলি নহব ভাল নম্বর পাই পাস করবে লাগবো কিমান নম্বর পাওয়া লাগে 85% লাগবো ধই শালা মোর 6টা সাবজেক্টৰ মুঠ নম্বৰ মিলি কেনে ইমান নহয় এন পাইছো নহলে এটা বুদ্ধি কৰো যো কেনে বুদ্ধি তোৰ পাৰ্চেন্টেজ কিমান আছিল মোৰ 32% আৰু ৰমেশৰ কিমান 35 তে কাম হৈ গ'ল না কেনেকৈ হ'ল মোৰ 37% আছে আমাক কি বুঢ়া বুলি ভাবছা নেকি 85% পালে বুলেট দিব আৰু তই 37% লৈ আশা কৰিছে তোৰ মাথাটো খুচাই গৈছে দেই আৰে নাপাওঁ বুলি ময়ো জানো তথাপিও এটা বুদ্ধি হাত পাৰব না মোৰ এই হাতী উঠা মাথাটোত এটা আইডিয়া আহিছে কি আইডিয়া আৰু এটা কথা হিমু মামাৰ লগত আগৰ পৰা চিনাকি এতিয়া আৰু ফাটা লেকচাৰ মাৰা আৰম্ভ নকৰবি দেই এতিয়া চিনাকি বুলি কৈছে অলপ পিছত বাই পেৰে বুলি কবি ধেত ছাগাল কে কমে হাংকে শুন তাতে যাই যদি মই মামাক কৈ দিওঁ নহয় আমাক তিনটাকে এনে বুলেট দিব সঁচাই নেকি আৰে মোৰ নিজা মামাৰ দৰে ভাই সৰুৰ পৰাই মোক মস্ত মৰম কৰিছিল দে আমি যাই থাকো যো তৰি বুলেট শেষ হৈ যাব ধেত মা কচম বুলেট পাই গলো মই এতিয়া মোক কোনে নাতে গাঁৱৰ চব চলি মোৰ পিছে পিছে দৌৰিব এতিয়া এখন লৈ গুৱাহাটীৰ পৰা যাব পাৰি কিন্তু পুলিচৰ ভয়ে ই আনলা কা গাড়ীখন কে তুফু গাড়ীখন আনলি অলপ আগতে আনলো দে পাৰ্টি এটা দিব পৰা হৈছে দেখোন তই আৰে দিম দে চিন্তা কা কৰিছে কম কষ্ট কৰি পঢ়িছিলো মই চালা পঢ়িবৰ কাৰণে পোহৰ নাছিল ধূপকাঠি পোহৰত পঢ়িছিলো আৰু মাজে মাজে জোনকৰ পোহৰতো পঢ়িছিলো দে পঢ়াৰ কথা হ'ব দে পঢ়াৰ কথা হ'লি বেয়া পা সেইকাৰণেতো নাপলি আমি বুলেট আনবাই আছো কক যায় বুলেট আনবে হিমু মামা আমাৰ ঠেপলাৰ লগত খুব ভাল চিনাকি মামাই আমাৰ কাৰণে বুলেট বুক কৰি থৈ দিছি আমি যাই আনলি হ'ল চাল্লা কি কথা কয় তহঁতে তই তেৰ হৈ থাক আমি তিনিও আহি গেছো তেতিয়াতো তোৰ বিশ্বাস হ'ব যা আগে লৈ আহ তাৰপিছত মোক কবি আগে লৈ যাও এইবাৰ বুলেট পাবো আমার ওয়াইফাই কলি যায় আহা তুমি মনসুদ আহা স্যার তুমি যে আজি বুলেট পাবা তোমার কেনে লাগিছে স্যার একদম মজা লাগছে একদম মজা কিন্তু তুমি মাকদুরন মস্ত সাপার কেনকা চলবা হা স্যার কি হেগলা চিন্তা নকৰব আজি মই সাপাৰ আছো কিন্তু মই ডেইলি বাদাম আৰু কমপ্লেন খাও একদিন মই সৰাম ঠিক আছে খাবা ইফালে তোমাৰ ফৰ্মখন আছে তুমি জমা দিয়া আৰু বাইকখন লৈ যোৱা ঠিক আছে স্যার আৰু এইবাৰ বুলেট দিয়া হ'ব কোন তোমালোক স্যার মোৰ নাম ঠেপলা আৰু দুটা মোৰ লগ মই কি কৰিম তাতে স্যার আমাকো বুলেট লাগে তোমালোকৰতো নাম নাই লিষ্টত তোমাৰ পাৰ্চেন্টেজ কিমান মোৰ স্যার 35 ৰ ভিতৰত 37 লাগি তোমাৰ মোৰ 32 মোৰ 35 তোমালোক এটা পাগল হৈছে নেকি বুলেট পাবৰ কাৰণে 85% পাব লাগিব স্যার আমাৰ তিনিৰে মাজত এখন দিলে হ'ব দ নাই হেনাকে নোপোৱা তোমালোকে বুলেট হেনাকে দিয়া বস্তু নহয় বুলেটৰ কাৰণে ভাল পাৰ্চেন্টেজ পাব লাগিব স্যার কিবাকে মিলে দেখে আমার তিনুরে পার্সেন্ট মিলি কিনে 85 উপর হই দেখুন রাম তন্দে পাগলা করে দিবি মোক সিকিউরিটি ফালে আসুন তিনটা দোকান থুমে আইছি স্যার যাও যা পিছে যা আচ্ছা আজি তো দিয়ে আসো